মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়েছ ৰাইটাৰ ইউটিউব চেনেললৈ স্বাগতম। ছাত্ৰ-ছাত্ৰীসকল আজি আমি জ্যামিতিৰ কিছু কনসেপ্ট আকৌ দিম, যেটো একদম সাধাৰণ কনসেপ্ট তাৰ ওপৰত জাস্ট এনে এটা ক্লাস লৈছো আজি। তো জ্যামিতিত কি হয়, জ্যামিতিত আমাৰ যিবিলাক একদম প্ৰিলিমিনাৰী বস্তু যেটো আমাক লাগে, একদম সাধাৰণ বস্তু সেইটো আমি জানিব লাগিব, ঠিক আছে। জ্যামিতিৰ সৃষ্টি আমাৰ পয়েন্টৰ পৰা হয় বিন্দু মই ইয়াৰ আগতেও ক্লাস দিছিলো বিন্দু। তো বিন্দুৰ কাম দেখাত একোৱে নাই, কিন্তু বিন্দু নহলে কোনো কাম নাই জ্যামিতিত, ঠিক আছে। এই বিন্দুৰ পৰা যিমান সৃষ্টি হৈছে সব বিন্দুৰ পৰাই হৈছে আৰু বিন্দুক দেখাত একোৱে নালাগে, ঠিক আছে। মই কৈছিলো কিন্তু বিন্দু দি পেলাইহে যিমান সৃষ্টি হৈছে সব জ্যামিতিত বিন্দুৰ পৰাই হৈছে। এই যে ৰেখা অঙ্কন কৰি আছো আমি, ৰেখাত কি থাকে, অসংখ্য বিন্দু থাকে। ৰেখাত কি থাকে, অসংখ্য বিন্দু থাকে। এনেকুৱা এডাল ৰেখা যদি আমি আঁকি দিও তেতিয়া হলে কি হ'ব, ইয়াত দেখাত কিন্তু কোনো ধৰণৰ বিন্দু যেন নালাগে, কিন্তু ইয়াত যদি আমি অলপ ভালকে চাওঁ অসংখ্য বিন্দুৰ সমষ্টি আছে, হয় নে নহয়? তেতিয়া হলে আমি ক'ব পাৰো নে নাই জ্যামিতিৰ সৃষ্টি ৰেখাখণ্ড যিমান যি বস্তু আছে গোটেইখিনি কৰ পৰা সৃষ্টি হৈছে, বিন্দুৰ পৰা। তো এইটো হৈছে এটা বিন্দু ধাৰণা, ঠিক আছে। বিন্দুৱে কি বুজায়, বিন্দুৱে কোনো বস্তুৰ অৱস্থানক নিৰ্দিষ্টকৈ বুজাব পাৰে, ঠিক আছে। ইয়াত কোনোবাই ক'লে এ ক'ত আছে, এ এইখন সমতলত আছে, ঠিক আছে। এইখন সমতলত এ কি, এটা বিন্দু। বা গুৱাহাটী মহানগৰী ক'ত আছে, তো অসমৰ মেপত গৈ পেলাই কোনো এটা বিন্দুত আমি এনেকৈ দেখা পাওঁ গুৱাহাটী লিখা বুলি। তো এই বিন্দুটোৱে কি বুজাই আছে, স্থানৰ অৱস্থান, ঠিক আছে। তো এইখিনি গ'ল বিন্দুৰ ওপৰত। আৰু আমি কনসেপ্ট পাম জ্যামিতিৰ, আজি অলপ মই শিকাম। তো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বহুতৰে ধাৰণা অলপ কম থাকে জ্যামিতিৰ ওপৰত, কাৰণ কি যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পাছ কৰাৰ পিছত সায়েন্স ষ্ট্ৰীম এৰি দিয়ে, তাৰমানে মেথছ আৰু সায়েন্সৰ লগত সম্পৰ্ক নাথাকে, সেইবোৰ ষ্টুডেণ্টে প্ৰায় পাহৰি যায় সৰু ধাৰণাবোৰ। তো প্ৰথমে ক'বলৈ গৈ আছোঁ মই ৰেখাখণ্ড আৰু আমাৰ ৰশ্মিৰ ওপৰত। তো ৰেখা কি, ৰেখা এনেকুৱা এডাল তোমাৰ আঁচ, যাৰ দুয়োফালে আমি কি কৰিব পাৰোঁ, বঢ়াই দিব পাৰোঁ। এইটো সাইডে আমি আৰু ড্ৰ কৰিব পাৰোঁ আৰু সেইটো সাইডে আৰু ড্ৰ কৰিব পাৰোঁ। ৰেখা কি, ৰেখা হৈছে অসংখ্য বিন্দুৰ সমষ্টি, আৰু তাক আমি কি কৰিব পাৰোঁ, দুয়োটা প্ৰান্তত বৰ্ধিত কৰিব পাৰোঁ। তাৰ মানে কি, ৰেখাৰ কোনো প্ৰান্ত বিন্দু নাই, শেষ বিন্দু নাই। ৰেখাৰ প্ৰান্ত বিন্দু কি নাই, তাৰ মানে আদি আৰু অন্ত ৰেখাৰ নাই। তাৰপিছত আহি যাব আমাৰ ৰেখাখণ্ড, ৰশ্মি কি হয়, যিকোনো এটা বিন্দুৰ পৰা উৎপন্ন হয়। যেনেকে এডাল যদি কেণ্ডেল এনেকৈ জ্বলাই দিয়া হয়, তেতিয়াহ'লে তাৰ পৰা কি হ'ব, অসংখ্য পোহৰ ৰশ্মি ওলাই যাব, হয়নে নহয়? অসংখ্য পোহৰ ৰশ্মি ওলাই গ'লে কোনফালে যাব, সব য'ত কেণ্ডেল জ্বলি আছে, য'ত মোমটো জ্বলি আছে, তাৰ পৰা বাহিৰৰ ফালে যাব, হয়নে নহয়? তাৰমানে কি, ইয়াৰ এটা দিশত আমি গৈ যদি থাকোঁ তেতিয়াহ'লে কোনো শেষ নহ'ব, কিন্তু তাৰ কি হ'ব, এটা দিশত আমি কি কৰিব পাৰিম, গৈ শেষ কৰিব পাৰিম, ঠিক আছে। ইয়াৰ পৰা যদি আমি চাওঁ পোহৰ ৰশ্মিটো কোনফালে গৈছে, সেইটো কিন্তু আমি কেতিয়াও ক'ব নোৱাৰোঁ কোনফালে, মানে কিমান দূৰলৈকে গৈছে। কিন্তু তাৰ পৰা যদি আমি চাওঁ এই বিন্দুটোৰ পৰা বা এই বিন্দুটোৰ পৰা বা এই বিন্দুটোৰ পৰা বা এই বিন্দুটোৰ পৰা, ইয়াত থকা যিকোনো এটা বিন্দুৰ পৰা যদি আমি চাওঁ যে এই ৰশ্মি, এই পোহৰ ৰশ্মি ক'ৰ পৰা আহিছে, তেতিয়াহ'লে আমি আহি এই মমডালৰ ওচৰত কৈ দিব পাৰিম যে ইয়াৰ উৎপত্তি স্থল কি, এইখিনিৰ পৰা ওলাইছে।
কিন্তু ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে কিন্তু আমি ক'ব নোৱাৰিম গতিকে কি হ'ব এই ৰশ্মিৰ কি হ'ব এটা কি হ'ব এটা প্ৰান্ত বিন্দু থাকিব তাৰ মানে কি হ'ব আদি বিন্দু থাকিব অন্ত বিন্দু নাথাকে তো হৈ গ'ল আমাৰ কি ৰেখা তাৰ পিছত কি হৈছে ৰশ্মি কেনেকুৱা হয় এটা বিন্দুৰ পৰা ষ্টাৰ্ট হয় আৰু তাৰ এটা দিশত এৰো সাইন থাকে তো এইটো সাইডে নাথাকে তাৰ মানে ইয়াৰ পৰা আৰম্ভ হয় আৰু এইপিনে ক'ত গৈ আছে আমি গম নাপাওঁ এইটো হৈছে ৰশ্মি আৰু ৰেখাখণ্ডটো কি হয় তো ৰেখাখণ্ড বুলি ক'লে আমি কি ক'ম এইডাল হৈছে ৰেখা ঠিক আছে ৰেখাৰ কোনো প্ৰান্তবিন্দু নাই আদি অন্তবিন্দু নাই এই ৰেখাডালক যদি আমি কৰবাত কাটি দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি এই অংশ উলিয়াই আনিব পাৰিম উলিয়াই আনিলে কি হ'ব ইয়াত ৰাখি দিলোঁ ইয়াত যদি ৰাখি দিওঁ তেতিয়াহ'লে ইয়াৰ নাম কি ক'ম আমি ৰেখা খণ্ড কিয় এই ৰেখাৰ পৰা এটা খণ্ড উলিয়াই অনা হৈছে এতিয়া এই ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আমি পাই যাম শেষ বিন্দু ইয়াত কিন্তু এনেকুৱা ধৰণৰ এৰো সাইন নাই কাৰ সাইন নাই আছে জানো নাই সো এইটোৰ কি হ'ব দুটা প্ৰান্তবিন্দু থাকিব আৰম্ভণি কৰ পৰা শেষ ক'ত হৈছে তো ৰেখাখণ্ডৰ কি হয় ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আমি পাওঁ আৰম্ভণিও পাওঁ আৰু শেষ বিন্দুটো পাওঁ এইখিনি আছিল আমাৰ ৰেখা ৰশ্মি আৰু ৰেখাখণ্ডৰ সম্পূৰ্ণ ধাৰণা ছাত্ৰ ছাত্ৰীসকল মই এইটো বিষয়ৰ ওপৰত ৰেখা বিন্দু তাৰপিছত কোণ সম্পূৰ্ণ ভিডিঅ' আগতে দিছিলোঁ তো তোমালোকে যদি ডেসক্ৰিপশ্যনত চোৱা তেতিয়াহ'লে গোটেইখিনি পাই যাবা তথাপিও মই ইয়াত অলপ আলোচনা কৰি দিছোঁ গোটেইখিনি কথা আকৌ আৰু এটা দুটা ক্লাছ ল'ম সম্পূৰ্ণ আলোচনা কৰিবলৈ ইয়াত কোনো ধৰণৰ নোটছ দিয়া নহয় নোটছ অলৰেডি মই দি দিছিলোঁ জাষ্ট কথাখিনিক মই আকৌ কৈ পেলাই বুজাই দিম ঠিক আছে এতিয়া আমাৰ আহি যাব এই ৰেখা বা ৰশ্মিৰ দ্বাৰা কি কি উৎপন্ন হয় কি কি আমি পাম যেনেকৈ কোণ উৎপন্ন হয় কোণটো মই কৈ দি আছোঁ আগতে দুডাল ৰশ্মি যদি কি হয় এটা বিন্দুৰ পৰা উৎপন্ন হয় দুডাল ৰশ্মিৰ উৎপত্তি স্থল যদি এটা বিন্দু হয় তেতিয়াহ'লে সেই ৰশ্মি দুডালে কি কৰে এটা কোণৰ উৎপন্ন কৰে দুডাল ৰশ্মি একেটা বিন্দুৰ পৰা ধৰি ললো এ বিন্দুৰ পৰা উৎপন্ন হৈছে তেতিয়াহ'লে এই ৰশ্মি দুডালে কি কৰিব এটা কোণৰ সৃষ্টি কৰিব এতিয়া কথা হৈছে এই কোণবোৰ জ্যামিতিত ইয়াৰ মাপ অনুপাতে বেলেগ বেলেগ নাম দিয়া হৈছে ঠিক আছে তো কোণৰ নাম কি কি দিয়া হৈছে কোণৰ নাম আমাৰ দিয়া হৈছে সূক্ষ্মকোণ সমকোণ আৰু স্থলকোণ সূক্ষ্মকোণ কোনবোৰ সূক্ষ্মকোণ হৈছে আমাৰ যিবোৰ কোণৰ জোখ 90 ডিগ্ৰীতকৈ সৰু যিবোৰ কোণৰ জোখ 90 ডিগ্ৰীতকৈ সৰু সেইবোৰক কি বুলি কোৱা হৈছে সূক্ষ্মকোণ বুলি কোৱা হৈছে ঠিক আছে তো ইয়াত 90 ডিগ্ৰী হলে কিমান হ'ব লাগিব এটা আনটোৰ ওপৰত লম্বভাৱে ৰৈ থাকিব লাগিব তেতিয়া হলে ইয়াত কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ইয়াতকৈ সৰু কোণ হ'বলৈ হলে আমাৰ হয়তো ইয়াত হ'ব লাগিব নহলে ইয়াত হ'ব লাগিব নহলে ইয়াত হ'ব লাগিব নহলে ইয়াত হ'ব লাগিব এনেকুৱা ধৰণৰ কোণবোৰক আমি কি কম সূক্ষ্মকোণ কম 10 ডিগ্ৰী ধৰিলো ইয়াৰ পৰা 20 ডিগ্ৰী হ'ল ইয়াৰ পৰা 30 ডিগ্ৰী হ'ল 45 ডিগ্ৰী হ'ল 60 ডিগ্ৰী হ'ল এটো 70 ডিগ্ৰী হ'ল এনেকুৱা কোণবোৰ কি গোটেইখিনি সূক্ষ্মকোণ তাৰ মানে 90 ডিগ্ৰীতকৈ কি আছে সৰু আছে ঠিক আছে তো 0 পৰা 90 ডিগ্ৰী ভিতৰত থকা কোণবোৰ কি বুলি কম আমি সূক্ষ্মকোণ বুলি কম আৰু তাৰ পিছত আহিব আমাৰ কি তাৰ পিছত আহিব আমাৰ সমকোণ তো সমকোণ অলৰেডি মই কৈছো সমকোণ অলৰেডি কলো কি সমকোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় নহয় সমকোণ 90 ডিগ্ৰী আমি সবে জানো তো 90 ডিগ্ৰী হ'বলৈ হলে আমি কোণমান যন্ত্ৰটো পাইছিলো
কোণবান যন্ত্ৰৰ আমি যদি ভালকে খুলি চাওঁ এই ধৰে ইয়াত কি লিখা আছে 90 বুলি লিখা আছে হয় কোণবান যন্ত্ৰত কি লিখা আছে এনেকে 90 বুলি লিখা আছে তাৰ মানে এইটো সাইডে 90 ডিগ্ৰী ইয়াৰ পৰা 0 পৰা যদি স্টাৰ্ট হয় ইয়াৰ পৰা যদি 0 স্টাৰ্ট হয় তেতিয়া হলে আকৌ এইটো সাইডে কিমান ডিগ্ৰী 90 ডিগ্ৰী তো ইয়াৰ পৰা যদি আহো আমি গুটেইখিনি আহিলে 180 ডিগ্ৰী পাম ইয়াৰ পৰা যদি ইয়ালৈকে যাওঁ গুটেইখিনি আহিলে কি পাম 180 ডিগ্ৰী দুটা 90 ডিগ্ৰী মিলিপ্লাই এতিয়া কথা হৈছে 90 ডিগ্ৰী হ'বলৈ হলে কি হ'ব লাগিব দুডাল ৰশ্মি বা দুডাল ৰেখাখণ্ড এটা আনটোৰ ওপৰত লম্বভাৱে বহি থাকিব লাগিব বা লম্বভাৱে কি কৰিব লাগিব কটাকটি কৰিব লাগিব এনেকুৱা ধৰণৰ যদি সিধা কটাকটি কৰে তেতিয়া হলে কি হ'ব 90 ডিগ্ৰী কে এটা কোণ হ'ব আৰু প্ৰতিটো কোণ কি হ'ব সমকোণ হ'ব এটো হলো সমকোণ এবাৰ আহি যাব আমাৰ স্থূলকোণ তো স্থূলকোণ কি হ'ব স্থূলকোণ হ'ব আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ কি হ'ব সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু তেতিয়া হলে আমি এডাল ৰশ্মি আঁকিলো আৰু 90 ডিগ্ৰী যদি হয় কোড হ'ব এনেকুৱা হ'ব তেতিয়া হলে 90 ডিগ্ৰী হলে তো কি হয় সমকোণ তো ইয়াত হ'ব নোৱাৰিব ইয়াত কৈ কি হ'ব লাগিব অলপ ডাঙৰ হ'ব লাগিব কমেও তাৰ মানে 91 ডিগ্ৰীও যদি হয় তেতিয়া হলে ই কি হ'ব এটা স্থূলকোণ হ'ব এতিয়া 180 ডিগ্ৰী হ'বলৈ হলে আমাৰ কি হ'ব লাগিব আৰু এটা 90 ডিগ্ৰী লাগিলে এনেকৈ আহিব তো ইয়ালৈকে যদি আহে পুৰা আহি ইয়াত যদি সিধা হৈ যায় তেতিয়া হলে কিমান হ'ব 180 ডিগ্ৰী তেতিয়া হলে হেতু কিন্তু স্থূলকোণ নহয় স্থূলকোণ হ'বলৈ হলে কি হ'ব লাগিব 180 ডিগ্ৰীতকৈ 0.1 ডিগ্ৰী হলেও কি হ'ব লাগিব কম হ'ব লাগিব তাৰ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তেতিয়া হলে তাক কি বুলি কম আমি স্থূলকোণ বুলি কম তেতিয়া হলে 180 ডিগ্ৰীটো কি হ'ব 180 ডিগ্ৰীটো হ'ব আমাৰ ইয়াৰ পৰা স্টাৰ্ট হলতো যদি এনেকৈ ঘূৰি আহি ই সিধা হয় তেতিয়া হলে কিমান হ'ব 180 ডিগ্ৰী আৰু 180 ডিগ্ৰীটো কি হ'ব সৰল কোণ স্ট্ৰেট এংগেল তো সৰল কোণত কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী ঠিক আছে তাৰ পিছত আমাৰ আহি যাব ৰিফ্লেক্ট এংগেল প্ৰত্যাৱৰ্তী কোণ তো প্ৰত্যাৱৰ্তী কোণ কি হ'ব এনেকুৱা হ'ব 180 ডিগ্ৰী হলে এইখিনি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু কি নহ'ব পুৰা 360 ডিগ্ৰীতকৈ কম তো 180 ডিগ্ৰীটো ইয়ালৈকে হয় ইয়াতকৈ ডাঙৰ হলে এইটোত হ'ব পাৰিব এনেকৈ ঘূৰি আহিবলৈ ইয়াত হ'ব পাৰিব ইয়াতো হ'ব পাৰিব এনেকৈ ঘূৰিও এইটোতো হ'ব পাৰিব তাৰমানে ইয়াত যাতে নালাগে গৈ পেলাই এখন এইটো ৰশ্মি হেতুত লাগিলে কি হ'ব ইয়াৰ পৰা ঘূৰি আহি পেলাই আকৌ যদি ইয়াতে গৈ পেলাই লাগে তেতিয়া হলে কিমান ঘূৰা হ'ল ইয়াত 90 ডিগ্ৰী হয় তেতিয়া হলে 360 ডিগ্ৰী হৈ গ'ল তো মই কৈছিলো কি ৰিফ্লেক্ট এংগেল বা প্ৰত্যাৱৰ্তী কোণ কাক কোৱা হয় যিটো কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কম সেই কোণবোৰক আমি কি বুলি কম প্ৰত্যাৱৰ্তী কোণ বুলি কম ঠিক আছে এতিয়া আমাৰ থাকি গ'ল যদি কোনো এংগেলৰ মেজাৰমেন্ট বা মাপ যদি আমাক কয় 360 ডিগ্ৰী তেতিয়া হলে সেই কোণটোক আমি কি বুলি কম তেতিয়া হলে সেই কোণটোক আমি সম্পূৰ্ণ কোণ বুলি কম কাক সম্পূৰ্ণ কোণ বুলি কম যদি কোনো কোণৰ জোখ 360 ডিগ্ৰী হয় তাৰ মানে দুইডাল ৰশ্মি এডাল আনডালৰ ওপৰত বহি যায় ঘূৰি আহি তেতিয়া হলে কিমান ডিগ্ৰী ঘূৰা বুলি কম আমি 360 ডিগ্ৰী তাৰ মানে সম্পূৰ্ণ কোণ ঘূৰি পেলালে তেতিয়া হলে তাক আমি কি বুলি কম সম্পূৰ্ণ কোণ বুলি কম ঠিক আছে তো এইখিনি আছিল আমাৰ কোণৰ ধাৰণা যদি কোনো প্ৰশ্ন থাকে ছাত্ৰ-ছাত্ৰীসকল তেতিয়া হলে তোমালোকে কমেন্টত জনাবা আৰু ভিডিও যদি ভাল লাগে তেতিয়া হলে তোমালোকে শেয়াৰ কৰিবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি টপিকস ইমানে কমকৈ দি যাম তো বেছিকৈ দিলে ছাত্ৰ-ছাত্ৰীসকল বৰ হৈ যায় অলপ সো আমি টপিকসবোৰ কমকৈ পাৰ্ট কে দি যাম কন্টিনিউয়াছলি ঠিক আছে